Hey guys, Stress Relief Channel লৈ আপোনাক আদৰণি জনাইছোঁ। আজি লকডাউনৰ সপ্তম দিনত আপোনালৈ লৈ আহিছোঁ মোৰ সপ্তমটো কবিতা। তাৰ আগতে ঘৰতে থাকক, বিনা কাৰণত ঘৰৰ বাহিৰ নোলাব, হাত ধুই ৰাখিব আৰু ষ্টে হোম, ষ্টে সেফ। মায়াপুৰী কৃষ্ণচূড়া ফুলিলে যৌৱনৰ উচ্চাদত ৰাঙলী হৈ পৰে মোৰ স্বপ্নৰ মায়াপুৰী। এজাক ৰোমাঞ্চিত হৈ উঠা বৰদৈ চিলাই উত্তেজিত হৈ উঠে মায়াপুৰীত খোজ দিব। মায়াপুৰী, মায়াপুৰী, তোৰ নামত পাগল মই এটা ভ্ৰষ্ট প্ৰেমী। মায়াপুৰীৰ গীত গাই গাই ৰাজপথত বিন বজোৱা মই এটা 19 বছৰীয়া বুঢ়া। জীৱন বাটত বগুৱাবাই মই তোৰ নামত সুৰাৰ বটলত ডুবি মৰা দেৱদাস। মোৰ স্বপ্নৰ মায়াপুৰী, তোৰ বাবে ভাগিছে গঢ়িছে এটা এটাকৈ 108টা বিপ্লৱ, গঢ়িছে হাজাৰটা যৌৱন। সেয়ে গোটেই জীৱনটোক বুকুতে লৈ ভাবি থাকো ক'তনো হেৰাল সেই মোৰ খোজ। জীৱনৰ বাবে ৰাঙলী হ'ব খুজিছিল কৃষ্ণচূড়াৰ ডাল। গাইজ, কবিতাটো কেনে হৈছে জনাব। যোৱাকালিৰ কবিতাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কবিতাটো লাইক কৰিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। আজি